জনাইছো কিন্তু আপোনাক শেষৰ প্ৰশ্নটো সুধিব বিচাৰিছো ৰিদীপ ৰংকিত আৰু আপোনাৰ কি পৰিকল্পনা আছে আৰু নতুন কি দিয়াৰ পৰিকল্পনা কৰিছে কি হিট মিউজিক দিয়াৰ পৰিকল্পনা আছে নীল ৰিদীপ লগ হৈছোৱে আজি প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ বহুত দিনৰ মূৰত ইও ব্যস্ত আছিলে ময়ো ব্যস্ত আছিলোঁ এতিয়া কথা পাতিম লাহে লাহে অলপ ভাগৰ চাগৰ মাৰি লওঁ হয় নীল আকাশ ধন্যবাদ জনাইছো সেয়া আছিল নীল আকাশ ৰিদীপ ৰংকিত আৰু হয় ক'ব পাৰে কওক অনাগত দিনত নতুন নতুন ভাল ভাল গীত দিবলৈ চেষ্টা কৰি যাম সদায় লগে ভাগে তাকে আৰু আগবাঢ়ি যাওঁ যাতে হয় ধন্যবাদ জনাইছো লগতে ষ্টুডিঅ'ত থকা নিপদা আপোনাক ধন্যবাদ জনাইছোঁ নিউজ লাইভকো ধন্যবাদ জনাইছোঁ হয় নীল আকাশ ধন্যবাদ জনাইছো আপোনালোকে ব্যস্ততাপূৰ্ণ সময়ৰ মাজত দিলে কিছু সময় নতুন গান দিয়াৰ তেওঁলোকে পৰিকল্পনা কৰিছে আপোনালোকৰ আচলতে গ্ৰুপ এফৰ্ট গোটেইকেইটাক আচলতে এটা বুলি ভাবে ৰিদীপ ৰংকিতে হওক লাটুমণিয়ে হওক কুসুম কৈলাশ বা নীল আকাশ হয় লাটুমণি হিট গানৰ ফৰ্মুলাত বহু প্ৰশ্ন উত্থাপন হয় কিন্তু এটা প্ৰশ্ন মানুহে কয় যে ৱাচিং পাউডাৰ নিৰ্মা গীতটো ভিডিঅ' কিয় চাবলৈ পোৱা নাই ইউটিউবত কিয় ভিডিঅ' আপোনালোকে ৰিলিজ কৰিব পৰা নাই আচলতে কথাটো এনেকুৱা ধৰণৰ আপুনি যদি এতিয়া যদি আমি যদি ৱাচিং পাউডাৰ নিৰ্মা গানটো যদি আমি যদি ভিডিঅ' কৰি দিওঁ আপুনি চাব যদি আপুনি ইউটিউবত যদি এৰি দিওঁ ইউটিউবত যদি চাৰ্জ কৰে তেতিয়াহ'লে 60টামান তাত আপোনাৰ ৱাচিং পাউডাৰ নিৰ্মা হৈ আছে যোনে যেনেকৈ পাৰিছে তাততো আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো নেৰিলে তেওঁক লৈও কৰি দিলে তো তেওঁ মই ভাবোঁ ৰাইজে আমাক ভিডিঅ' কৰি মেলি অলৰেডি শেষে কৰিলে 60টামান বনাই দিলে আৰু গতিকে আমি গাঁঠি ধৰণ আকৌ কিয় ভাঙোনো আমি গতিকে নকৰোঁ বুলি ভাবিছোঁ আৰামত হৈয়ে গ'ল কামটো হৈয়ে গ'ল আৰু গোটেই হয় ভিগু ৰেকিবুল আপোনাকো সুধিব বিচাৰিছোঁ একেটা প্ৰশ্ন এই জনপ্ৰিয়তা গানবোৰ 5 বছৰ আপুনি হিট মেচিন বুলি আপোনাক কৈছে আমি দুটাকে আমি ভাষ্য শুনাই ল'ম ৰাকেশ চিয়ানে কি কৈছে নেকিবে কি কৈছে আমি শুনি লওঁ তাৰপিছত ৰেকিবুলৰ সৈতে আমি কথা পাতিম দ্য মষ্ট ভাৰ্চেটাইল কম্প'জাৰ এণ্ড লিৰিচিষ্ট বুলি ক'ব পাৰোঁ মই আৰু আমাৰ গোটেই অসমৰ ৰাইজেও মানি লৈছে কথাটো গতিকে আৰু এতিয়া বৰ্তমান আমাৰ হিট মেচিন বুলি ক'লে ৰেকিবুলৰ নামটো প্ৰথম আহে কম্প'জাৰৰ ভিতৰত কাৰণ আজি যোৱা বিগত 5 বছৰে যিকেইটা গান আমাৰ অসমৰ ৰাইজে আদৰি লৈছে 3টা চেক্টৰ থাকে এটা হৈছে হিট এটা ছুপাৰ হিট এটা হৈছে ছুপাৰ ডুপাৰ হিট যদি আমাৰ 5 বছৰ যদি 10টা গান ওলাইছে তাৰে 7টা গান বা 6টা গান ৰেকিবুলৰ আৰু একেকৈ 2টা গানৰে অলপ অলপ এটুকুৰা গাই দিছোঁ মই ঐ অমিতা গছৰ ফুপুলা ঠাৰি সৰু থাকোঁতে সাজি লৈ বিৰি হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ তাৰপিছত এইটো আদৰি লোৱাৰ পিছত তাৰপিছত এইবছৰ মোৰ আৰু আইলিতাৰ কণ্ঠত আৰু এটা গীত ৰাইজে আদৰি ল'লে তাৰ লিখা আৰু সুৰ কৰা ঐ দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি মোক তই ভয়তে মোৰ মৰমৰ দেহি ঐ বাসন্তী মোৰ প্ৰেমৰে দিলো তোক গেৰাণ্টি মোৰ চেনেহৰ দেহি ঐ বাসন্তী দুখ নাপালে হ'ব মোৰ অশান্তি মনৰ কথা সঁচা মোৰ মিছা যে নহয় ঐ লাগে যদি লিখি দিম দলিলত মই বহুত ভাল কম্পজিশ্যন আৰু লিৰিক্স বৰ ধুনীয়া আৰু গোটেই অসমবাসী ৰাইজে সঁচাকৈ ভাল পাইছে সেই লিৰিক্সে কম্পজিশ্যন আদৰি লৈছে তো তাৰ বাবে ধন্যবাদ সকলোকে তাতে মোৰ নিজৰ গীতো জড়িত আছে মই গোৱা মই যেনেকুৱা আপোনাৰ টেক্সি গাড়ী গীতটি নাচ ভণ্টি নাচ পিছত আপোনাৰ বাসন্তী তো এই আটাইবোৰ গীত তেওঁ লিখা মোৰ আটাইবোৰ গীতেই ভাল লাগে অকল টেক্সি গাড়ী নাচ ভণ্টি বাসন্তীয়ে নহয় মই তেওঁ প্ৰতিটো গীতেই মোৰ ভাল লাগে হয়তো এইখিনি গীত অতি জনপ্ৰিয় হৈছে তাৰ কাৰণে ধন্যবাদ দিব লাগিব অসমবাসী ৰাইজক যিয়ে গীতে আদৰি লৈছে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয় দেহি তয়ো যাবি লগত চেলফি মাৰি যাম উখ পাহাৰত আয় দেহি মিঠা মিঠা পৰত শ্বিলঙৰে একা বেকা দীঘলীয়া বাট তোৰে লগত গ'লে ভাগৰ নালাগে দেহাত কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত কিনো হ'ব তোৰে মোৰে গৰম কলিজাত হয় ৰেকিবুল আপোনাৰ ওচৰলৈ আহিছোঁ হিট মেচিন বুলি কৈছে কিয় হিট মেচিন শব্দটো কিয় ক'লে সেইটো আচলতে গম নাপাওঁ হিট মেচিনটো তেনেকুৱা মইতো কেতিয়াবা মোক এতিয়া লাহে লাহে ফোনবিলাক অহা আৰম্ভ হৈছে যে গান লাগে তো মই তেতিয়া কওঁ যে মেচিন হ'লেতো ভালেই আছিল কেতিয়ালৈকে এনেকৈ প্ৰেছ কৰি কেনে দি দিলোঁ হয় তো মেচিন নিশ্চয় নহয় তো সেইটো এতিয়া মানুহে ভাল পাই আছে গান যোৱা 3 বছৰ সেইটো আপোনালোকৰ সহায় সহযোগিতা বা ৰাইজৰ মৰম আশীৰ্বাদ আছে কাৰণে ভাল পাই আছে এইটো কিমান দিনলৈকে ছাষ্টেইন হয় সেইটোৱে ভয় লাগে মোৰ চেষ্টা কৰি যাম
আচলতে মই কথা এষাৰ ক'ম যে কথাষাৰ এনেকুৱা ৰেকিবুলদাৰ যিবোৰ কম্পজিশ্যন তেখেতে যিবোৰ কম্প'জ কৰে সেই কম্পজিশ্যনবোৰত মই যিবোৰ জটিলতা নাথাকে জটিলতা নথকাত আমাৰ যিবোৰ আনকণ্ডিশ্যনেল ভিউৱাৰ্ছ বা লিচনাৰ্ছ থাকে তেখেতসকলে একচেপ্ট কৰিবলৈ সুবিধা হয় প্ৰথম কথাটো হয় কোনো নীতিবাচক দিশেৰে নাচায় ইতিবাচক দিশেৰে চায় আৰু সেইকাৰণে আজি কুসুম আমি লাটুদা নীল আমি ঋদিভত খুব ধুনীয়াকৈ লিখি আছে গান আৰু মই বিচাৰোঁ যে ভালগাৰিটি ডাবল মিনিং নথকাকৈ কোনো অশ্লীলতা নথকাকৈ যদি সহজ ভাষাত গান তৈয়াৰ হৈ থাকে নিশ্চয় অসমীয়া যি মিউজিকৰ যি জগতখন নিশ্চয় আগুৱাই যাবলৈ হয় আৰু মাজতে এটা কথা কওঁ এনেকুৱা নহয় যে আমি অকল এতিয়া বহুতে কয় আমাৰ 6-8 বুলি কয় মই তেতিয়া কওঁ 6-8 ঠিক আছে 6-8 কৰিছোঁ একোতো ভুল কৰা নাই মইতো বেলেগ বেডালত যোৱা নাই আৰু তাৰোপৰি এটা কথা কওঁ আমি বেলেগ গানো কৰিছোঁ কিন্তু মই বন্দে মাতৰম বুলি কৰিছোঁ বাবু ঠিকনা বুলি তাতে 3টামান গান কৰিছোঁ মানুহে বুঢ়া হ'লে কি হয় সেইটোৰ ওপৰত গান কৰিছোঁ ছোৱালী হ'লে যে আমাৰ সমাজত এতিয়াও একচেপ্ট নকৰে কিছুমান ভিতৰৰ ঠাইত সেইটোক লৈ গান কৰিছোঁ কিন্তু কোনোবাখিনিত ছিষ্টেমটোৰ ভুল নে কি নাজানো মই আমাৰে ভুল নে কি ভুল সেইখিনি গান মানুহে আজি ধৰক ৱাশ্বিং পাউডাৰ নিৰ্মা টেক্সি গাড়ী মণিমালা যিদৰে আদৰি লৈছে সেইখিনি আদৰি লোৱা নাই তাৰ ফলত কি হয় এনেকৈ ভাবে যে ৰেকিবুল হওক বা লাটুমণি দাই হওক তো ইহঁতকেইটা মানে এনেকুৱা গানেই কৰে সেইটো নহয় আচলতে আমি বিভিন্ন ধৰণৰ গান কৰোঁ তো কিবা এটা ছিষ্টেমৰ ভুলতে হওক বা আমাৰ ভুলতে হওক সেইখিনি এইকেইটা নিচিনাকৈ ৰাইজে আঁকোৱালি আদৰি নোলোৱা গানকেইটাক লৈ কিয় বিতৰ্ক নকৰে সেইটো এটা প্ৰশ্ন হয় আচলতে কথাটো কি মই এইখিনি কথা এটা কওঁ এটা নিউজ চেনেলত অলপ কেইদিনমানৰ আগতে দেখিলোঁ এজনে আমাৰ গোটেই ইটিভিটো শেষ কৰি পেলালে সিমানজনে নে আমাৰ বেকগ্ৰাউণ্ড জানে নে কি জানে ক'লে পাবত গজা শিল্পী ওলাই আহিছে কৈছে কিন্তু এটা কথা জনা উচিত যে লাটুমণি আজি কিমান বছৰৰ পৰা এই সংগীতৰ লগত জড়িত হৈ আছে মোৰ আজি 20 বছৰ হ'ল প্ৰথমতে জানি ল'ব লাগে আচলতে আমি ক'ৰ পৰা আহিছোঁ আমি কিমান কষ্ট কৰিছোঁ গুৱাহাটীখনত আমি পাঁচটাকৈ দিন খাবলৈ একো নাছিল ভাড়া ঘৰ লৈ থাকোঁ আমি অমিতা বইল কৰি খাইছিলোঁ য'ত মই GMCত এডমিট হৈছিলোঁ সেইখিনি কথাও জনা উচিত তাৰপিছত বিতৰ্ক কৰিব লাগে পাবত গজা বুলি কৈ দিলেই নহ'ব কোনোবাই কয় বোলে আমি বোলে নিজৰ উপাধি ল'বলৈ বেয়া পাওঁ কিবা কিবি তেনেকুৱা বহুত ধৰণৰ কথা হৈছে তো গতিকে তেখেতলোকলৈ এটা অনুৰোধ প্ৰথমতে আমাৰ ঘৰখনৰ অৱস্থা কি আমি ক'ৰ পৰা আহিছোঁ আমি কোনখন গাঁৱৰ পৰা আহিছোঁ সেইটো জানি লওক আমাৰ বিষয়ে ভালদৰে জানি লওক আৰু আমাৰ আগৰ গানখিনি কি ধৰণৰ আছিল ৰাংঢালী জলগৰি সেইবোৰ যে কৰিছোঁ সেইখিনিও আপোনালোকে জানি লওক তাৰপিছত ৱাশ্বিং পাউডাৰক আপোনালোকে বিতৰ্ক কৰক আগৰ জনপ্ৰিয় গানখিনি আৰতো আপোনালোক আছে কিন্তু এতিয়া লাটুমণিক চিনি পাবি কোৱাৰ পিছতহে লাটুমণিক জানিছে তাকে সেইটো কাৰণে আমি সেইটো এটা আইডেণ্টিটিৰ প্ৰয়োজন আছিল লাটুমণিয়ে লৈছে ৰেকিবুলে তেনেকৈ লৈছে নেকি সেইটোত ট্ৰেণ্ডটোৰ লগত আমি মিলিব গৈছোঁ সেইটো কাৰণে এনেকুৱা হৈছে আজি লাটুমণিদাৰ হওক মোৰ হওক মই 2007 পৰা গান কৰিছোঁ তো কিছুমানে পাবত গজা বুলি মোকো চেম ৱৰ্ড ইউজ কৰিছে পেপাৰত লিখিছে মই কৈছিলোঁ যে মোৰ পাবত গজা হয় কিন্তু মোৰ পাপটো বহুত দীঘল হয় মই ক্লাছ 4ৰ পৰাই গান লিখিছোঁ গান শুৰু কৰিছোঁ তেতিয়া কম্প'জিশ্যন বোলে বেলেগ আছিল মই প্ৰথম জুবিন দাৰ এটি গীত গাইছিল লাহেদৈ বুলি তেতিয়া কম্প'জিশ্যনটো আপুনি সম্পূৰ্ণ বেলেগ হ'ব আৰু এই চেম ঘটনা নিবিতা মই কৈছোঁ মোৰ লগতো হয় মই ছ'চিয়েল নেটৱৰ্কিং ছাইটত দেখোঁ এছামে নেতিবাচক মন্তব্য প্ৰদান কৰে আৰু তেখেতসকলে যে পাবত গজা শিল্পী চ' প্ৰথম কথাটো কৈছোঁ ক'বলৈ বিচাৰোঁ যে মোৰ যি ষ্ট্ৰাগল লাইফ সেই ষ্ট্ৰাগল লাইফটোৰ বিষয়ে হয়তো আপোনালোকে জ্ঞাত নহয় আৰু মানুহৰ লাইফত থকা যি ইণ্টাৰনেট ষ্ট্ৰাগল লাইফ সেই ষ্ট্ৰাগল লাইফটোৰ বিষয়ে নজনাকৈ কোনো একো মানে মত বিনিময় কৰিব নালাগে বুলি মই ভাবোঁ আৰু আচলতে নিমিত্তে আপুনি চাব কুসুমৰ হওক লাটুমণিদাৰ হওক ভৃগু হওক নেকিব হওক ৰাকেশ ইয়ানক মই যিকেইজনক পাই আছোঁ গোটেইকেইজনক মানে কি হয় বিভিন্ন সময়ত বিভিন্নজনে সমালোচনা কৰি আছে পাবত গজা হওক বা কিবা কিবি নাম দি কেনে কিন্তু এইকেইজনে কিন্তু একেদিনাই কিন্তু এই সফলতাটো পোৱা নাই মই নেকিবক আজি 10 বছৰে পাইছোঁ সেই 10 বছৰে কণ্টিনিউ কৰি যোৱা বছৰৰ পৰা তাক মানুহে অকণমান জনা হৈছে মই কুসুম কলেজৰ বিষয়ে জানো বহুত দিন আগৰ আমি কথা পাতিম ভিগুৰ দীঘল হৈছে টিকনি সেই বিষয়ে কথা পাতিম ভিগুৰ গীত শুনিম কিন্তু বিৰতিৰ পিছত আমি ভিগু কাশ্যপ সাজু হৈ আছে লৈছোঁ খন্তেক বিৰতি আঁতৰি নাযাব কুসুম কৈলাশ ভিগু কাশ্যপ সাজু বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ শেষ অংশলৈ হিট গানৰ ফৰ্মুলা এবাৰ এটা হিট গান লৈ আহিছে ভিগু হয় এইবছৰৰ মোৰ জনপ্ৰিয় গীত দুচকুৰ কাজলটি গাইছোঁ খুব ধুনীয়াকৈ লিখিছে কিশোৰ দাই গাইছোঁ দুচকুৰ কাজলে পগলা কৰিলে দুচকুৰ কাজলে পগলা কৰিলে সদায় ৰাতি ৰাতি শুবলৈ নিদিয়ে মই হলো বলিয়া ঘূৰাৰ পগলা নাহিবি কাষলে কৰি মই পাম কিবা ঐ মন বালিকাৰে যৌৱনৰ আমনি দেহতে জ্বলিছে যৌৱন
যৌৱনৰ আমনি দেহতে জুমিছে যৌৱনৰ গনি দুচকুৰ কাজৰে পগলা কৰিলে সদায় ৰাতি ৰাতি শুবলৈ নিদিয়ে জাগিব মোৰে হৃদয়তে তুই দিলে দেখিলে মনে মোৰে মানে মোৰে জীৱনৰে মনে মই তোৰে তোৰ কাষত বাঢ়িছে বুকুৰ নপৰি দেহতে চলিছে যৌৱনৰ ধনী তোৰ কাষত বাঢ়িছে বুকুৰ নপৰি দেহতে চলিছে যৌৱনৰ ধনী মই হলো বলিয়া তোৰে পগল মৰমৰ নিজৰা দেহৰ মাজে মাজে ভাৱনা বাখনা দুচকুৰ কাজৰে পগলা কৰিলে সদায় ৰাতি ৰাতি শুবলৈ নিদিয়ে অতি সুন্দৰ ভিগু ভিগু আপোনাক সুধিব বিচাৰিছো গানৰ সৈতে আপুনি গেট আপ ষ্টাইল মিলাই লয় টিকনিডাল যথেষ্ট দীঘল হৈছে ৰাইজে দেখা নাই দেখুৱাব নেকি আচ্ছা টিকনিডালৰ যদি আমাৰ কেমেৰা ক্ল'জ কৰে ভিগুৰ হয় টিকনিডালৰ এতিয়া বয়স হ'ল 5 বছৰৰ পৰা 6 বছৰ মানে হ'ল 2011 চনৰ পৰা মই ৰাখিছোঁ আৰু খুব লাকি চাৰ্ম মোৰ কাৰণে এইটো মই যিদিনাৰ পৰা ৰাখিছোঁ মোৰ লগত বেয়া খুব কম হৈছে মুখ নালাগক নিজৰে কেতিয়াও বেয়া বেছিকৈ নহওক চ' আৰু গেট আপটো ভাল লাগে মই ভালকৈ থাকি ভাল পাওঁ প্ৰথম কথা খুব সৰুৰ পৰাই মই নিজৰ চুলিখিনিক লৈ খুব কনচিয়াছ চ' সেইকাৰণে প্ৰত্যেকটো সোমবাৰে নিজৰ ভাল লগাকৈ আৰু মোৰ যিখিনি শুভাকাংক্ষী আছে তেখেতসকলে যদি মোক ফ'ল' আপ কৰে তেখেতসকলক মই ভাবোঁ যে সকলো বস্তু ফ'ল' আপ কৰক কেৱল ষ্টাইলেই নহয় সকলোখিনি অতি ভাল কথা আচলতে ভিগু নিজ ভালে জগত ভাল নিজক ভাল পাব লাগিব তেতিয়া আনক ভাল পাব পাৰি নিজক ভাল পালেহে বেলেগক ভাল পোৱা যায় গতিকে মই এটা খুব নিজৰে এটা টেটু সেইটোৰে এটা মানে মই ক'ম যে এইটো এটা মানে মই ক'ম এটা উদাহৰণ বুলি মই নিজক ভাল পাবলৈ শিকিছোঁ ত' সেইকাৰণে মই বেলেগক ভাল পাব পাৰিম ধন্যবাদ ভিগু কুসুম কৈলাশ আপোনাৰ ওচৰলৈ আহিছোঁ জনপ্ৰিয় গীত মাটি কলহৰ পানী খাবি হয় সেইটোতো আপোনালোকে মেছেজ দিব বিচাৰিছে নাটুমণি মেছেজ দিব বিচাৰিছে কলহৰ পানী আচলতে কিমান উপকাৰিতা সেইকাৰণেতো আমি শুনি লওঁ দৰ্শকে শুনিব বিচাৰিব ঠিক আছে বাৰু মাটি কলহৰ পানী খাবি দেহা হিত বহিব গাঁৱতে ভাল পাবি ফেচিলিটি বাঢ়িব মাটি কলহৰ পানী খাবি দেহা হিত বহিব গাঁৱতে ভাল পাবি ফেচিলিটি বাঢ়িব বাৰীত পাবি আম কথা আৰু পুখুৰীৰে মাছ লাগি হাবি চাউলেৰে ৰান্ধি খাবি নিতবাত মাটি কলহৰ পানী খাবি দেহা হিত বহিব গাঁৱতে ভাল পাবি ফেচিলিটি বাঢ়িব খেলি নাচিবি মইনা কঁকাল ভাঙি ভাঙি নাচিবি মইনা কাকে চাপি 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 নাহিবি মইনা কাকে চাপি চাপি আহিলে মইনা গাতে গা লাগিব চাবিৰে মইনা গাতে গা লাগিলে সমাজে দেখিব তোৰে মোৰে ঘটিব ঘটনা বাইচান্স কেতিয়াবা তোমালোকৰ ঘৰত গৈ বাইচান্স কেতিয়াবা সঁচাকে ওলাম গৈ
চান্স কেতিয়াবা তোমালোকৰ ঘৰত গৈ বাই চান্স কেতিয়াবা সঁচাকে ওলাম গৈ বাই চান্স কেতিয়াবা 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 কি হ'ব কেতিয়াবা কি হ'ব চাবি বাই চান্স কেতিয়াবা চিনি নাপালেও বাই চান্স কেতিয়াবা একো কথা নহ'লেও বাই চান্স কেতিয়াবা চিনি নাপালেও বাই চান্স কেতিয়াবা একো কথা নহ'লেও বাই চান্স কেতিয়াবা 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 কি হ'ব কেতিয়াবা কি হ'ব চাবি তই বোলে দুলীয়া জানৰ তই পিটিকি কিন্তু কৰ চিনি মোক নাপাওঁ জানি মোক নাপাওঁ মই মইনা তোৰ বাপেৰৰ পদকে খাবাৰ তোৰ ককায়ৰ পাঠা মই পাবাৰ একুৰীয়া এপেক মাৰি লওঁ বাপেকে তাৰপিছত কেইজন চাই পাবি ঐ মজা তাৰপিছত কেইজন চাই পাবি ঐ মজা তই নাপালে ভাল কি জানি দেহেদি দুবটল খায়েনো মইলা পানী ৰাতিবা নবদাত থিয়তি নমলা টোকা দি তোৰে ঘৰৰ পদূলিত আই লাভ ইউ বুলি চিঞৰি ঐ চিঞৰি গোটেই গাঁৱত জনাই দি তোৰে মোৰে কাহিনী 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 আচলতে বাই চান্স কেতিয়াবা হঠাতে ওলাই দিম এনেকুৱা ৱৰ্ডবোৰ আচলতে মানুহক চুই যায় ৰেকিবুল কি কয় পেডেল মাৰি মাৰি এইবিলাক মানে সহজ সৰল কথা আৰু আমি দৈনন্দিন ইউজ কৰি থকা শব্দ কিছুমান আৰু এই কোনে ৰিক্স ল'ব সেই লাইনটো খুব ধুনীয়া সেইটোৱে মানুহক বহুত আকৰ্ষিত কৰিছে তো তেনেকুৱা কিছুমান আমি চেণ্টেঞ্চ দিলে মানুহে অকণমান সহজতে মানে ভাল পায় হয় এতিয়া ৰাইজে শুনিব বিচাৰিব ৰেকিবুলে আচলতে গান গায় নে নাগায় মই গান গাইছোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ এতিয়ালৈকে এটাও হিট হোৱা নাই মই নিজে গোৱা ৰেকিবুলে লিখা গানবোৰ যথেষ্ট হিট ৰেকিবুলে সুৰ কৰা গানবোৰ দুটা গানৰ যদি দুটা কলি আমি শুনিব পাৰোঁ নিশ্চয় মই লিখা টেক্সি গাড়ী আৰু দীপৰ বিলতে ৰাইজে খুব ভাল পাইছে তো এই সুযোগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা পাইছোঁ তো সেই দুটাই অকণমান একেলগে মই গাই দিছোঁ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়তেহি তই যাবি লগত চেলফি মাৰি যাম ওখ পাহাৰত আয়তেহা মিঠা মিঠা পদত শ্বিলঙতে একা বেকা দীঘলীয়া বাট তোৱে লগত গ'লে ভাগৰ নালাগে দেহাত তুৱলীয়ে বাৰে বাৰে কৰিব আঘাত কিনো হ'ব তোৰে মোৰে গৰম কলিজাত দীপৰ বিলতে জাকৈ মাৰোতে চুকে ধৰোতে মাতিছিলি মোক তই ভয়তে দীপৰ বিলতে জাকৈ মাৰোতে চুকে ধৰোতে মাতিছিলি মোক তই ভয়তে ভাবতি ললো বুকুৰ মাজতে মই পাহৰি গলো নিজৰ কথাতে তুইও লুতুৰি মুতুৰি প্ৰেম কাটে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়তেহি তইও যাবি লগত বৰষুণতে দেহা দিলে ভাল লাগিব মনত জ্বলা জুই জ্বলি সোমাব মনত জ্বলা জুই আৰু জ্বলিব কিন কিনিয়া বৰষুণতে দেহা দিলে ভাল লাগিব
বন জ্বলা জুই জ্বলি নুমাব মন জ্বলা জুই আৰু জ্বলিব শ্বিলঙতে বেলি তুমি হ'ব গধূলি তাতে মজা লাগিব মৰম মুকলি তোৱে জানো ঘৰতে নিদিব গালি বিহু হ'ব নাম আছিলে বুলি দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলি মোক তই ভয়তে দেহা ভিজা তোৰ দেহা ভিজা মোৰ চকুৱে কামনা গধুৰ ময়ো যে আঁতোৰ তয়ো যে আঁতোৰ পাবলে ভৱতী তোমাকে মধুৰ দেহা ভিজা তোৰ দেহা ভিজা মোৰ চকুৱে কামনা গধুৰ ময়ো যে আঁতোৰ তয়ো যে আঁতোৰ পাবলে বুকু প্ৰীতি মধুৰ তই দুনুনা বজালি কলি যাতে তই উমলি থাকিলি হৃদয়তে দুয়ো লুতুনি ফুতুনি প্ৰেম বোকাতে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়তে সি তয়ো যাবি লগত তেৰে নাৰে না তেৰে নাৰে না তেৰে নাৰে না না তেৰে নাৰে না তেৰে নাৰে না তেৰে নাৰে না না সুন্দৰ দুইটা গীত যিহেতু ৰেকিবুলৰ গতিকে দুইটা মিক্স কৰিলে কোনো একো ক'ব নোৱাৰে কোনে ৰিক্সো ল'ব নালাগে চব ৰেকিবুলৰ ৰিক্স বৰ ধুনীয়া লাগিলে দেই। কৈলাশ আমি শেষৰ কি গীত শুনিম বিহু সাজু হৈ আছে শেষত মই ঢেঁকীতে গীতটি গাই দিওঁ হয় এইবছৰ মঞ্চত বহুবাৰ গাইছোঁ বিহু আহি পালে তই হবি নাচনি মই হম ধুলীয়া নাচিম নচুৱাম বিহু বলি কবি বলিয়া গামোচা লাগিবই ৰুমালো লাগিবই আৰু টিভি চেলেংখনি কাতে ল'ব লাগিবই গামোচা লাগিবই ৰুমালো লাগিবই আৰু টিভি চেলেংখনি কাতে ল'ব লাগিবই তলত মুহুৰা সোনকালে পাতিলে তাত পাতি কৰি বহুকণ সামৰি হবিনে নাই আজৰি বিহু আহি পালেহি তই হবি নাচনি মই হম ধুলীয়া নাচিম নচুৱাম বিহু তলি কৰি বলিয়া
পানী লাগিবই জলপানো লাগিবই কলহৰে হালধীয়া ৰহিও যে লাগিবই লাও পানী লাগিবই জলপানো লাগিবই কলহৰে হালধীয়া ৰহিও যে লাগিবই বিহু পৰি দিন বাপেকে খাই মোলে কবি যত নাই এনেই বিহু ৰঙালী তাতে ডেকা জীয়াৰী কৰিমে কৰিম ধেমালি তই হবি নাচনী মই হম ঢুলীয়া নাচিম নচুৱাম বিহু ধনী কৰিব দিয়া ইয়া 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 দে ঢেঁকীতে বৰ জনপ্ৰিয় হৈছে গীতটি কুসুম কৈলাশ মই এইখিনিতে শেষৰ মই এটা কথা সুধি ল'ব বিচাৰিছো কেতিয়াবা লাটুমণি ৰেকিবুল একলগ হ'ব নোৱাৰে নেকি উজনিৰ শব্দবোৰ নামনিৰ শব্দ একাকাৰ কৰি এটা গীত উলিয়াব নোৱাৰে নেকি তেনেকুৱা এটা আমি অনুষ্ঠানৰ শেষত তেনেকুৱা এটা যোগাত্মক চিন্তাধাৰা আহিব নোৱাৰে মই মোৰ ৰেকিবুলক লগ পোৱাৰ খুব এটা ইচ্ছা আছিল আজি যিহেতু আপুনি সেই সুযোগকণ দিলে আমিতো কথা পাতিছো এতিয়া ইয়াৰ পৰা এটা ৰাখিম এইটো বস্তুত এই বস্তুত আমাৰ অসমৰ ৰাইজে এবাৰ এটা ছাৰপ্ৰাইজ পাব এইটো এটা আমাৰ ডিঙিত থকা কথা এটা আপুনি প্ৰশ্ন হিচাপে দি দিলে আমাক এটা ছাৰপ্ৰাইজ ইটছ উইল বি ভেৰি বিগ ছাৰপ্ৰাইজ আমি শেষৰটো গীত শুনি লওঁ সময় কম বিহুৰ তুমি মাজনী জয়ানগৰ তোমাকে বৰ ভাল পাওঁ হাঁহিবা মোৰে কথা শুনি তুমি নকবা মনে মনে দেখো খবৰে আছেনে তার জানো পরিসীমা অতোয়ালা মই গান্ধীনগৰৰ এই অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ দুনিয়া মন যায় প্ৰেমতে পাগল হবলে মোৰ নাই অট্টালিকা নাই মোৰ দামী গাড়ী দিব নোৱাৰো মই বেদানাচি গাড়ী তথাপি সপোনত আশা হৈ মোৰ নগৰী অটোৱালা মই গান্ধীনগৰৰ এই অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ গুৱাহাটীৰ অফিচৰ দায়িত্বত থকাজনৰ নাম হৈছে